অসমৰ প্ৰকৃত ভূমিপুত্ৰ মিয়াসকল মিয়া বাংলাদেশী নহয়। অসমত এইবাৰ মিয়াক লাগে সাহিত্য পৰিষদ। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ হয় মিয়াসকল। আৰু এই সন্দৰ্ভত জনাই আছো সবিশেষ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। এইবাৰ মিয়াক লাগে মিয়া সাহিত্য পৰিষদ। মিয়া বাংলাদেশী নহয়। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ হয় মিয়াসকল। মহাৰাজ নৰনাৰায়ণ আৰু চিলাৰাৰ অধীনত থকা প্ৰজা মিয়াসকল। সংবাদমেল পাতি এই হুংকাৰ অসম মিয়া মঞ্চৰ। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ হৈছে মিয়াসকল। মিয়াৰ মাজত কোনো বাংলাদেশী নাই। অসম মিয়া মঞ্চৰ এই মন্তব্য। সাংবিধানিক মৰ্যাদাৰে মিয়া সাহিত্য পৰিষদৰ দাবী অসম মিয়া মঞ্চৰ। অসমত মিয়াসকল সুৰক্ষিত নহয়। ৰাজ্যৰ ভিন্ন জিলাত মিয়াসকলক অত্যাচাৰ চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে এই সংগঠনটোৱে। স্বাধীন দেশৰ পৰাধীন নাগৰিক সজোৱা হৈছে মিয়াসকলক। শ্ৰমিকৰ জীৱন জীৱিকাৰ ওপৰত একাংশই আৰোপ কৰিছে বাধা। মিয়াসকল অসমৰ বুকুত প্ৰাক স্বাধীনোত্তৰ উত্তৰ পুৰুষ। বৃহৎ কমতাপুৰৰ মহাৰাজ নৰনাৰায়ণ আৰু চিলাৰাৰ অধীনত থকা প্ৰজা হৈছে মিয়াসকল। অসমীয়া জাতি গঠনত ভূমিকা আছে মিয়াৰ। সংবাদমেল পাতি এই মন্তব্য অসম মিয়া মঞ্চৰ। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ হৈছে মিয়াসকল। মিয়াৰ মাজত কোনো বাংলাদেশী নাই। অসম মিয়া মঞ্চৰ এই মন্তব্য। সাংবিধানিক মৰ্যাদাৰে মিয়া সাহিত্য পৰিষদৰ দাবী অসম মিয়া মঞ্চৰ। অসমত মিয়াসকল সুৰক্ষিত নহয়। ৰাজ্যৰ ভিন্ন জিলাত মিয়াসকলক অত্যাচাৰ চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে এই সংখ্যালঘু সংগঠনটোৱে। স্বাধীন দেশৰ পৰাধীন নাগৰিক সজোৱা হৈছে মিয়াসকলক। শ্ৰমিকৰ জীৱন জীৱিকাৰ ওপৰত একাংশই আৰোপ কৰিছে বাধা। মিয়াসকল অসমৰ বুকুত প্ৰাক স্বাধীনোত্তৰ উত্তৰ পুৰুষ। বৃহৎ কমতাপুৰৰ মহাৰাজ নৰনাৰায়ণ আৰু চিলাৰাৰ অধীনত থকা প্ৰজা হৈছে মিয়াসকল। আৰু অসমীয়া জাতি গঠনত ভূমিকা আছে মিয়াৰ। দৰ্শকসকল, আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে উজনি অসমত মিয়া খেদা আন্দোলনৰ সময়তে বা ৰাজ্যত মিয়াসকলক উচ্ছেদ চলোৱাৰ সময়তে অসম মিয়া মঞ্চই সংবাদমেল পাতি এক বিস্ফোৰক মন্তব্য কৰিছে। অসমৰ প্ৰকৃত ভূমিপুত্ৰ হৈছে মিয়াসকল। অসমৰ প্ৰকৃত ভূমিপুত্ৰ হৈছে মিয়াসকল আৰু অসমীয়া জাতি গঠনত মিয়াৰ আছে বৃহৎ ভূমিকা। আৰু লগতে কৈছে যে বৃহৎ কমতাপুৰৰ মহাৰাজ নৰনাৰায়ণ আৰু চিলাৰাৰ অধীনত থকা প্ৰজা হৈছে এই মিয়াসকল। আৰু মিয়াসকল অসমৰ বুকুত প্ৰাক স্বাধীনোত্তৰ উত্তৰ পুৰুষ। সংবাদমেল পাতি এই মন্তব্য কৰিছে অসম মিয়া মঞ্চই। মিয়া মঞ্চৰ লগতে কৈছে যে অসমত মিয়াসকল সুৰক্ষিত নহয়। স্বাধীন দেশৰ পৰাধীন নাগৰিক সজোৱা হৈছে মিয়াসকলক। শ্ৰমিকৰ জীৱন জীৱিকাৰ ওপৰত অধিক একাংশই আৰোপ কৰিছে বাধা। আৰু ৰাজ্যৰ ভিন্ন জিলাত মিয়াসকলক অত্যাচাৰ চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে এই সংগঠনটোৱে। অসমত মুঠেই সুৰক্ষিত নহয় মিয়াসকল। আৰু সেয়েহে সাংবিধানিক মৰ্যাদাৰে এইবাৰ মিয়া সাহিত্য পৰিষদৰ দাবী উত্থাপন কৰিছে অসম মিয়া মঞ্চই। আজিৰ দিনটোত সংবাদমেল পাতি এই দাবী কৰিছে অসম মিয়া মঞ্চই।